নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই এমপি আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো বেলেগ হ'ব, সকলোৱে দেখি আছে কেনেকুৱা হ'বলৈ গৈ আছে। সেইকাৰণে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। এনেকৈ আপোনালোকক কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। ভাল লাগিছে জেগাকণ, সেইকাৰণে ভাবিলোঁ মোৰ লগতে আপোনালোককো দেখুৱাই দিম। চাই থাকক ভিডিঅ'টো। এইফালে এইটো হৈছে খেলাঘৰ, ভালকৈ দেখুওৱা নহ'ল বাৰু। এইফালে এইটো খেলাঘৰে হয়। ইয়াতে আমাৰ দেহাই গাড়ী চলাওঁ বুলি উৎপাত লাগি আছিলে, সেইকাৰণে ইয়ালৈ লৈ আহিলোঁ বাৰু। এইফালে চাওক, এইটো হৈছে আমাৰ অসমৰ মেপ। ইমান ধুনীয়াকৈ বনাই থৈছে। ইয়াৰ ওপৰত বাৰু মানে ইয়াৰ ভিতৰলৈ যাবলৈ নিদিয়ে বাৰু, সেইকাৰণে বাহিৰৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইফালেও ইমান ধুনীয়াকৈ বনাই থৈছে, চাওকচোন ইমান মৰম লগাকৈ বনাই থৈ দিছে। ইমান ধুনীয়া লাগিছে, মানে নালাগে ক'বচোন কমেণ্ট কৰি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই। আহিম আকৌ এটা নতুন ভিডিঅ' লৈ।